फिन नैजिगुनं सुख्लासारफां ब्लक BPF दलनि जयनिं हाबाफारि सुख्लासारफां ब्लक BPFआ सानफ्रोमबो जयनिं हाबाफारि लानायखौ नुनो मोनगासिनो दं। नैजिगुनं सुख्लासारफां ब्लक BPFनि बानजायनायाव सुख्लासारफां बियाफाव सानफ्रोमबो जयनिं हाबाफारि लानायखौ नुनो मोनगासिनो दं। नैजिगुनं सुख्लासारफां बियाफाव दिनै BTCनि बारग' EM गणेश कसारी बिथांनि न'आव BPF दलनि जयनिं हाबाफारि लानाय जायो। बे जयनिं हाबाफारियाव BJP आरो UPPL दलनि रायजो राजा आरो गोख्रों मावथि बिथांमोना BPF दलखौ मोजां मोननानै जयनिं जाफैदों होननानै फोरमायदों BTCनि बारग' EM गणेश कसारी बिथाङा। হয়, আজি আমি 150 জন আজিও মানে জয়নিং কৰাৰ কথা আছিল, কিন্তু বৰষুণে অলপ দিগদাৰ দি পেলাই দুটা জয়নিং প্ৰগ্ৰাম আমি পষ্টপন কৰিব লগা হ'ল আৰু এটা প্ৰগ্ৰাম আমি কৰিছোঁ আজি। গতিকে প্ৰত্যেক সপ্তাহ আমি 500টা পৰিয়াল আমি যোগদান কৰাৰ কথা কৈ আছিলোঁ। এই হিচাপে আমি প্ৰত্যেক সপ্তাহে 500 পৰিয়াল আমি যোগদান কৰি আছোঁ। অহা সপ্তাহত আৰু 500টা পৰিয়াল আমি যোগদান কৰিম এই ধৰণে। গতিকে আমি যি কথা কৈছোঁ এই কথা হিচাপে আমি আজি যোগদান কাৰ্যসূচী কৰিছোঁ। যোৱা পৰহি কৰিছোঁ, যোৱাকালি কৰিছোঁ, আজিও কৰিছোঁ আৰু অহা শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰে আকৌ জয়নিং হ'ব। এইখিনি কথা। BPF দল শক্তিশালী কৰাৰ বাবে দলে বলে যোগদান কৰিছে, কিহৰ বাবে আহা বুলি ভাবে আপুনি? এইটো বৰ্তমানৰ শাসক গোষ্ঠীয়ে যি প্ৰলোভনৰ ৰাজনীতি, এই প্ৰলোভনৰ ৰাজনীতি যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে ৰূপায়ণ কৰিব পৰা নাই। এইটোৰ কাৰণে আজি শাসক গোষ্ঠীৰ মানে দলৰ পৰা আজি BPF দলত দলে বলে সদায় যোগদান কৰি আছে আৰু আগন্তুক সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পুনৰ BTCত মানে চিফ হিচাপে লৈ চৰকাৰ গঠন কৰাটো ৰাইজে বিচাৰিছে। এই ধৰণৰ কথা। বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়া মানে কি কয় এইটো অত্যাচাৰী, মানে সেই BTCত যিমান হিংসা, এই হিংসাৰ সি নায়ক হয়। আজি BTCত শান্তিৰ কথা কৈ থাকে। আজি BTCত পৰ্বজতাত আপোনালোকে দেখা পাই আছে কিমান টানা মানা মানে সমস্যা। আজি পেট্ৰল ঢালি পেলাই নিজকে আত্মজা কৰাৰ কথা এইবিলাক আজি দেখা পাই আছে। আজি BTCত তেখেতে চৰকাৰ চলোৱাৰ সময়ত আজি 10 জন লোক ফেক এনকাউণ্টাৰ কৰি পেলাই তেখেতে মানে তেখেতৰ চৰকাৰৰ সময়ত আজি ফেক এনকাউণ্টাৰ মানুহ মৰিছে। এইটোৱে ক'ত শান্তি? অশান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া। শুক্লাচাৰফাং মানে সমষ্টিত যিখিনি আমি উন্নয়ন কৰিছিলোঁ আমাৰ কাৰ্যকালৰ সময়ত, শুক্লাচাৰফাঙত 6টাকৈ ডাঙৰ নদী আছে। নাওবান্ধা নদী আছে, শুক্লাই নদী আছে, দেওচুঙা নদী আছে, পুঠিমাৰী নদী আছে, বৰলীয়া নদী আছে, বাল্টি নদী আছে। সেইবিলাক নদীবিলাকত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ থকা সময়ত প্ৰত্যেকখন নদীত আমি দলং বনাইছিলোঁ। এতিয়া বৰ্তমান চৰকাৰে সেই 6টা নদীত এখনো দলং বনাব পৰা নাই। আমি আগত ৰাস্তা বনাইছিলোঁ, বান্ধ বান্ধিছিলোঁ, স্কুল বনাইছিলোঁ, মেডিকেল বনাইছিলোঁ, কমিউনিটি হল বনাইছিলোঁ। এইবিলাক আজি স্তব্ধ হৈছে, উন্নয়ন নাই। ইয়াৰ কাৰণে ৰাইজে আজি সদায় দলে আমি বিচাৰিব লগা নাই ৰাইজক। ৰাইজে সদায় আমাক ফোন কৰে, আপোনাক লগ কৰিব লাগিছিল, আপোনাৰ লগত আমি মানে BPF দলৰ লগত জইন হৈ আমি কাম কৰিব ইচ্ছা আছে। এই ধৰণে সদায় আহি আছে এই ধৰণৰ কথা। ৰহস্যজনক কাহিনী আচলতে আপোনাৰ ছাছপেণ্ড হৈছেনে নাই, কাৰণ মিডিয়াত পাইছোঁ এখন, তাকো কনফিডেঞ্চিয়েল কপি এটা। শিক্ষা বিভাগৰ জিলাৰ মুৰব্বীজনে আয়াছ তেখেতে DC-লৈ দিয়া কপিটো পাইছোঁ। মিডিয়াত হাইলাইট হৈছে বা মিডিয়াত কিবা হৈছে, আপোনাৰ চাৰ্কুলেট হৈছে। গতিকে এইটো কথাটো এনেকুৱা, নিউজত পাইছোঁ ছাছপেণ্ড হোৱা বুলি, আৰু নিশ্চয় গভীৰ ষড়যন্ত্ৰ আছে কথাটোত, ৰাজনৈতিক ষড়যন্ত্ৰ। কাৰণ নহ'লে আপোনাৰ কনফিডেঞ্চিয়েল কপি এটা কেনেকৈ হ'ব পাৰে? মই এতিয়াও অৰ্ডাৰটো পোৱা নাই বা মোৰ স্কুলখনত এতিয়াও অৰ্ডাৰ পোৱা নাই, কিন্তু ছাছপেণ্ড নিশ্চয় হৈছোঁ। কাৰণ BJP দলৰ এগেইনষ্টত কথা কৈছোঁ, ৰাইজৰ স্বাৰ্থত কথা কৈছোঁ, ক'বলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা 4.5 বছৰ ধৰি শুক্লাচাৰফাং সমষ্টিত আমাৰ EM BJP দলৰ পৰা আছে ৰণেন নাৰ্জাৰী ডাঙৰীয়া। উন্নয়নমূলক কাম কাজ জিৰো, উন্নয়ন স্তব্ধ। তেওঁলোকে আনকি কৰিবলগা কামবিলাকো দেখা নাপায়। যোৱা 15 তাৰিখৰ এটা মই যিখন নটিচ পাইছোঁ, NKTVৰ এটা বাতৰিৰ কথা কৈছে, তাত মই এটা বাইট দিছিলোঁ। হয়, আপোনাৰ যিটো আমাৰ ৰাস্তা, মেইন যিটো ৰাস্তা, সেই ৰাস্তাটো 14 চনৰ পিছৰ পৰা, 2014 চনৰ পিছৰ পৰা কোনো ধৰণৰ ৰিপেয়াৰিং হোৱা নাই। তো এই ৰিপেয়াৰিং নোহোৱা ৰাস্তাটো আপোনাৰ চলাচলৰ অনুপযোগী হৈছে। বাছ পৰ্যন্ত বজি যায়। বিশ্বজিৎ দৈমাৰী নঙলাত মস্ত গাঁতা। গতিকে আমি যোৱা 15 মে তাৰিখে সেই গাঁতাকেইটা মাৰাৰ কাৰণে অলপমান চেষ্টা কৰিছিলোঁ। BPF দল শাসনত নাই, আমি গাঁতা মাৰিব নোৱাৰোঁ,
কিন্তু অন্ততঃ ৰাইজৰ কাৰণে অলপমান মটৰেবল কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমি গাঁটা মাৰিছিলোঁ। তেতিয়া আপোনালোকৰ দৰে সাংবাদিক বন্ধুই মোক প্ৰশ্ন কৰিছিল, আমি অলপমান প্ৰতিবাদ কৰিছিলোঁ, কাৰণ তেওঁলোকে কাম কৰা নাই আৰু কাম কৰাৰ কাৰণে তেওঁলোকক আমি বাধ্য কৰিছিলোঁ। আৰু সেই বাতৰিটোৰ কাৰণে মোক ছাছপেণ্ড কৰা বুলি মই শুনিছোঁ, নিশ্চয় হৈছে। গতিকে চৰকাৰ, মই স্কুলত নাই যোৱা, যিহেতু মোক ছাছপেণ্ড কৰা বুলি IAS মহোদয়ে জনাইছে, ফোনযোগে জনাইছে, কাগজখন মই পোৱা নাই বা স্কুল মেনেজমেণ্ট সমিতিৰ ফালৰ পৰাও মোক বিচৰাও নাই। গতিকে ছাছপেণ্ড যিহেতু কৰিছে মই এতিয়া যোৱা নাই। কিন্তু যোৱা 2010 চনত চাকৰি হৈছিল। 2010 চনৰ পৰা মই ভাল শিক্ষক আছিলোঁ। মোৰ স্কুলত পালা মাৰা এই ধৰণৰ কথা নাছিল। মই কৈয়ে আছোঁ 15টা বছৰত কিজানি 15টা ক্লাছো মোৰ মিছ নাই। মই প্ৰয়োজন সাপেক্ষে ৰবিবাৰেও ক্লাছ কৰিছোঁ, ৰবিবাৰে 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টালৈকে ক্লাছ কৰিছোঁ। শিক্ষক হ'ম বুলি শিক্ষক হৈছিলোঁ, মই এক্সিডেণ্টেল টিচাৰ নহয়। ক'তো চাকৰি নাপাই যে শিক্ষক হয় সেই ধৰণৰ শিক্ষক মই নহয়। মোৰ সৰুৰ পৰাই এইম আছিল শিক্ষক হোৱাৰ। মই শিক্ষকৰ ঘৰৰ ল'ৰা, মোৰ দেউতা শিক্ষক, মোৰ শহুৰ শিক্ষক, মোৰ ভণ্টি শিক্ষক। শিক্ষকতাৰ এই বৃত্তিটোক মই সন্মান কৰোঁ আৰু সেইকাৰণে ভাল শিক্ষক এজন হ'ম বুলিয়ে কাম কৰিছিলোঁ। কিন্তু শিক্ষকতাৰ উপৰি মই মোৰ সামাজিক জীৱনৰ লগত জড়িত, অকল আজি নহয়, এইটো আজি নহয়, ছাত্ৰ অৱস্থাৰ পৰা, কটনত থকা দিনৰ পৰাই মই ৰাজনীতি, শিক্ষা ৰাজনীতি বা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। আৰু সামাজিক দৃষ্টিভংগীলৈ অকল ৰাজনীতি নহয়, ৰাজনীতিৰ লগত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত। আজিলৈকে অন্ততঃ 150টামান সমিতিত মই বিষয়বাব লৈছোঁ। মোক ৰাইজে সভাপতি সম্পাদক পাতিছে। তো ৰাইজৰ লগত শিক্ষাৰ যিটো কিবাটো সামাজিক কামৰ লগত মই সম্পৃক্ত কেতিয়াও কৰা নাই। মই 8:30 বজামানৰ পৰা সন্ধিয়া 4টা বজামানলৈকে মই টিচাৰ। তাত বাহিৰে মই বাকী সময়খিনিত মই সমাজৰ কামত জড়িত, ৰাজনীতিৰ লগত জড়িত। কেতিয়াবা যদি কিবা প্ৰগ্ৰেম লৈছোঁ মই হয় বন্ধ বাৰত লৈছোঁ, নহয় CL লৈ পেলাই লৈছোঁ। গতিকে হ'বই, দল ৰেকৰ্ড ভোটত জিকিব। গণেশ কছাৰী ডাঙৰীয়া ৰেকৰ্ড ভোটত জিকিব। মই আজি কৈছোঁ 5টা ইলেকশ্যনৰ ভিতৰত আটাইতকৈ বেছি ভোট পাই আমি জিকিম। কাৰণ আজি ৰাইজে স্বেচ্ছাই ওলাই আহিছে। আমি কোনো যোগাযোগ কৰা নাই, কাকো জইন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ একো দৰকাৰ পৰা নাই। আমি মাত্ৰ মঞ্চখন দিছোঁ, তেওঁলোক আহিব বিচাৰিছে, আমি মঞ্চখন দিছোঁ প্ৰত্যেকটো দলৰ পৰা। আৰু আটাইতকৈ আমোদজনক কথা, শাসনত থকা দলবিলাকৰ পৰা আজি যোগদান আপোনালোকে দেখিছে। আজি ৰণেন নাৰ্জাৰীৰ সোঁহাত স্বৰূপ এসময়ৰ ৰঞ্জিত নাৰ্জাৰী ডাঙৰীয়া যোগদান কৰিছে। গতিকে এনেকুৱা ধৰণৰ মানুহবিলাক নিজে নিজে আহিছে। অকল এইটো নহয়, প্ৰত্যেকটো সপ্তাহত আমি আজি 500ৰ যিটো টাৰ্গেট আছিল যোৱা সপ্তাহৰ, আজি পাৰ কৰা কথা আছিল। 2টা প্ৰগ্ৰেম আমি কেঞ্চেল কৰিব লগা হৈছে। আজি আমাৰ 580 জন হ'লহেঁতেন টোটেল এই সপ্তাহটোত। গতিকে 80 জন ছাৰপ্লাছ থাকিলোহেঁতেন। অহা সপ্তাহত আমি পুনৰ 500 জন জইন কৰিব। ৰাইজ ওলাই আহিছে আৰু ভাল লাগিছে, শিক্ষিত সমাজ ওলাই আহিছে। বহুত গ্ৰেজুৱেট ল'ৰা, বহুত মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ওলাই আহিছে, নিজে নিজে ওলাই আহিছে। কাৰণ যোৱা 4.5 বছৰত শুক্লাই চাহাবৰ উন্নয়ন সম্পূৰ্ণ স্তব্ধ আৰু এই অকৰ্মণ্য মানুহবিলাকৰ ভুলবিলাক দেখুৱাই দিয়াৰ কাৰণে নিশ্চয় ৰাইজ ওলাই আহিছে। আৰু এই সচেতনতা আমি নিশ্চয় নিৰ্বাচনলৈকে কঢ়িয়াই লৈ যাম।